মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গণিতত আমি পোৱা প্ৰায়বোৰ কথা নিশ্চিত হৈ থাকে, যেনে ৫+৫ = ১০ বা ২ পূৰণ ৩ = ৬। কিন্তু বাস্তৱ জীৱনত সদায় এনে নহয়। উদাহৰণ হিচাপে, যেতিয়া আমি লুডু খেল খেলো, আমি নিশ্চিতকে ক'ব নোৱাৰো যে এইবাৰ ৬ আহিব। একেদৰে ক্ৰিকেট মেচ এখনত কোন দলে প্ৰথমে বেট কৰিব এই অনিশ্চয়তাক আঁতৰাবলৈ এটা মুদ্ৰা টছ কৰা হয়। কাৰণ মুণ্ড অৰ্থাৎ হেড বা পুচ্ছ অৰ্থাৎ টেইল অহাৰ সমান সুযোগ থাকে। তোমালোকে এই অনিশ্চয়তা, আকাংক্ষা বা সুযোগ আদি শব্দবোৰৰ পৰা অনুমান কৰিব পাৰিছা চাগে যে আজি আমি সম্ভাৱিতা অৰ্থাৎ প্ৰবেবিলিটি সম্পৰ্কে আলোচনা কৰিম। আমাৰ বাস্তৱ জীৱনত জানি শুনি বা অজানিতে আমাৰ অতীতৰ অভিজ্ঞতাৰ ভিত্তিত বহুতো সিদ্ধান্ত লোৱা হয় য'ত সম্ভাৱিতা সোমাই পৰে। উদাহৰণ হিচাপে, ৰাতিপুৱা পৰ্যবেক্ষণ কৰি স্কুল বা অফিচলৈ যাওঁতে ৰেইনকোট বা ছাতি নিয়াটো উচিত হ'বনে নহয়? আমাৰ শিক্ষকে সেই দিনটোত এছাইনমেণ্টৰ বিষয়ে সুধিবনে ধাৰণা কৰা? ইমান ব্যস্ততাৰ মাজত কোনো নিৰ্দিষ্ট স্থানত সময়মতে কিদৰে গৈ পাম তাৰ পৰিকল্পনা কৰা ইত্যাদি। এইবোৰৰ উপৰিও কিছুমান ক্ষেত্ৰত যেনে শ্বেয়াৰ বজাৰ, যোগাযোগ, বতৰৰ পূৰ্বাভাস, ক্ৰীড়া কৌশল ইত্যাদিত সম্ভাৱিতা ব্যৱহৃত হয়। সম্ভাৱিতাৰ ব্যৱহাৰে আমাক এটা উপযুক্ত বা স্মাৰ্ট সিদ্ধান্ত লোৱাত সহায় কৰে। ই এটা গণিতৰ গুৰুত্বপূৰ্ণ অংগ আৰু সেইবাবে সম্ভাৱিতাৰ বিষয়ে জনাটো আৱশ্যক। ছাত্ৰ-ছাত্ৰীসকল, নৱম শ্ৰেণীত তোমালোকে ঘটনাৰ পৰীক্ষালব্ধ এক্সপেৰিমেণ্টেল বা আনুভাৱিক এম্পিৰিকেল সম্ভাৱিতাৰ বিষয়ে অধ্যয়ন কৰিছিলা। আমি জানো যে পৰীক্ষালব্ধ বা আনুভাৱিক সম্ভাৱিতাৰ সূত্ৰটো হৈছে এটা ঘটনা ইৰ পৰীক্ষালব্ধ সম্ভাৱিতা P(E) সমান ঘটনা সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা হৰণ মুঠ পৰীক্ষাৰ সংখ্যা। উদাহৰণ এটাৰ সহায়ত চাওঁ আহা। এটা বিশুদ্ধ মুদ্ৰা ১০০০ বাৰ টছ কৰি পোৱা ফলাফলসমূহ হ'ল: মুণ্ড অৰ্থাৎ হেড ৪৫৫ বাৰ, পুচ্ছ অৰ্থাৎ টেইল ৫৪৫ বাৰ। এতেকে পৰীক্ষালব্ধ সম্ভাৱিতাৰ সূত্ৰ মতে মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব ৪৫৫ হৰণ ১০০০ সমান ০.৪৫৫ আৰু পুচ্ছ পোৱাৰ সম্ভাৱিতা হ'ব ৫৪৫ হৰণ ১০০০ সমান ০.৫৪৫। এতিয়া আমি পৰীক্ষালব্ধ সম্ভাৱিতা যি প্ৰকৃত ফলাফলৰ ওপৰত প্ৰতিষ্ঠিত, কিদৰে তত্ত্বগত সম্ভাৱিতা যিটো ধাৰণা কৰা হয় হ'ব বুলি লৈ সলনি হৈছে চাওঁ। এইখন প্ৰখ্যাত পৰিসংখ্যাবিদ কাৰ্ল পিয়েৰছনৰ ফটো। তেওঁ ২৪,০০০ বাৰ এটা মুদ্ৰা টছ কৰিছিল য'ত তেওঁ মুণ্ড পাইছিল ১২,০১২ বাৰ। এতেকে তেওঁ পোৱা মুণ্ড পৰীক্ষালব্ধ সম্ভাৱিতা আছিল ০.৫০০৫। এতিয়া আমাৰ মনত প্ৰশ্ন উদয় হয়, যদি এই পৰীক্ষা ১ নিযুত বাৰ বা ১০ নিযুত বাৰ সমাপন কৰা হয় তেন্তে মুণ্ড বা পুচ্ছ ওলোৱাৰ পৰীক্ষালব্ধ সম্ভাৱিতা কি হ'ব? আগৰ উদাহৰণ কেইটাৰ পৰা অনুমান হয় পৰীক্ষালব্ধ সম্ভাৱিতা প্ৰায় ০.৫ অৰ্থাৎ ২/১ৰ সমান হ'ব। যিটো আমাৰ অন্তৰ্দৃষ্টিৰে চালে এটা বিশুদ্ধ মুদ্ৰাৰ দুটা সমসংখ্য ফলাফলৰ ভিতৰত যিকোনো এটা ফলাফল পোৱাৰ সম্ভাৱনাৰ লগত একেই, যাক আমি মুণ্ড বা পুচ্ছ পোৱাৰ তত্ত্বগত সম্ভাৱিতা বুলি কওঁ। ইয়াত উল্লেখ কৰা সমসংখ্য ফলাফলনো কি বুজো আহা। সমসংখ্য ফলাফল কোনো পৰীক্ষা এটাত থকা প্ৰতিটো ফলাফলৰ ঘটিত হোৱাৰ যদি সমান সুযোগ থাকে তেন্তে ফলাফলসমূহক সমসংখ্য ফলাফল বুলি কোৱা হয়। যেনে বিশুদ্ধ মুদ্ৰা এটা টছ কৰোঁতে মুণ্ড বা পুচ্ছ অহা ফলাফল দুটা সমসংখ্য। এতিয়া আমি চাওঁ
পৰীক্ষালব্ধ সম্ভাৱিতাৰ সীমাবদ্ধতা হ'ব। আমি বুজিলো পৰীক্ষালব্ধ সম্ভাৱিতা বহু সংখ্যক পুনৰাবৃত্তি থকা পৰীক্ষাৰ লগত জড়িত। কিন্তু পৰীক্ষা এটা পুনৰাবৃত্তি কৰি থকাটো সীমাবদ্ধতা আছে, কাৰণ ই খৰচী হ'ব পাৰে বা বহু ক্ষেত্ৰত স্থিতিশীল নহ'বও পাৰে। উদাহৰণ হিচাপে, উপগ্ৰহ এটাৰ উৎক্ষেপণৰ সময়ত বিফলতাৰ আনুভাৱিক সম্ভাৱিতা নিৰ্ণয় কৰা, বা ভূমিকম্পৰ সময়ত বহুমহলীয়া বিল্ডিং এটাৰ ধ্বংস হোৱাৰ আনুভাৱিক সম্ভাৱিতা নিৰ্ণয় কৰা। কিন্তু তত্ত্বগত সম্ভাৱিতাত পৰীক্ষাটোৰ পুনৰাবৃত্তি কৰা কাৰ্য এৰাই চলিবলৈ পৰীক্ষাৰ ফলাফলসমূহ সমসংখ্য অৰ্থাৎ ইকুৱেলি লাইকলি আউটকাম বুলি ধাৰণা কৰা হয়, যিটো প্ৰায়বোৰ পৰীক্ষাত স্থিত হোৱা দেখা যায়। কিন্তু যদি পৰীক্ষাৰ ফলাফলসমূহ সমসংখ্য নহয়, তেন্তে পৰীক্ষালব্ধ সম্ভাৱিতাৰ সহায় ল'ব পাৰি। এতিয়া আমি তাত্ত্বিক সম্ভাৱিতা সংজ্ঞালৈ আহোঁ। এটা ঘটনা ইৰ তত্ত্বগত সম্ভাৱিতা, যাক গাণিতিক সম্ভাৱিতা বুলিও কয়, P of E ৰে বুজোৱা হয়, আৰু ইয়াৰ সংজ্ঞা হ'ল P of E সমান ইৰ উপযোগী ফলাফলৰ সংখ্যা হৰণ পৰীক্ষাৰ মুঠ ফলাফলৰ সংখ্যা, য'ত আমি ধৰি লওঁ যে পৰীক্ষাৰ ফলাফলসমূহ সমসংখ্য। সম্ভাৱিতাৰ এই সংজ্ঞা 1795 চনত পিয়েৰ চাইমন লাপ্লাছে দিছিল। এতিয়া এটা উদাহৰণৰ সহায়ত বুজোৱা। ধৰো আমি এটা বিশুদ্ধ লুডুগুটি এবাৰ মাৰি পঠিয়াও। এতিয়া প্ৰথম প্ৰশ্ন এটা মৌলিক সংখ্যা পোৱা ঘটনা আৰু দ্বিতীয় প্ৰশ্ন 4তকৈ ডাঙৰ সংখ্যা পোৱা ঘটনা দুটাৰ সম্ভাৱিতা কি চাওঁ। এটা বিশুদ্ধ লুডুগুটিত পৰীক্ষাৰ সম্ভাৱ্য ফলাফল হ'ল 1, 2, 3, 4, 5 আৰু 6, অৰ্থাৎ মুঠ ফলাফল 6টা, আৰু প্ৰতিটো ফলাফলেই সমসংখ্য। প্ৰথম প্ৰশ্নত ধৰা হ'ল ই এটা মৌলিক সংখ্যা পোৱা ঘটনা আৰু ই পক্ষে ঘটিত মৌলিক সংখ্যা 3টা। আমি জানো যে 2, 3 আৰু 5। গতিকে তত্ত্বগত সম্ভাৱিতাৰ সূত্ৰ অনুসৰি ইৰ সম্ভাৱিতা হ'ব ইৰ উপযোগী ফলাফলৰ সংখ্যা অৰ্থাৎ 3 হৰণ পৰীক্ষাৰ মুঠ ফলাফলৰ সংখ্যা অৰ্থাৎ 6 সমান 2/1। দ্বিতীয় প্ৰশ্নত ধৰা হ'ল ই এটা 4তকৈ ডাঙৰ সংখ্যা পোৱা ঘটনা। আমি জানো যে লুডুগুটিত দুটা সংখ্যা 4তকৈ ডাঙৰ, সেইকেইটা হৈছে 5 আৰু 6। গতিকে সম্ভাৱিতাৰ সূত্ৰ অনুসৰি ইৰ সম্ভাৱিতা সমান ইৰ উপযোগী ফলাফলৰ সংখ্যা 2 হৰণ পৰীক্ষাৰ মুঠ ফলাফলৰ সংখ্যা 6 সমান 3/1। দ্বিতীয় উদাহৰণটোলৈ আহোঁ আমি। এটা মোনাত 3টা ৰঙা বল, 4টা নীলা বল আৰু 6টা হালধীয়া বল আছে, আৰু সকলো বল সমান আকাৰৰ। আৰাধ্যাই বলখিনি নোচোৱাকৈ এটা বল টানি ল'লে। এতিয়া চাওঁচোন তাই প্ৰথম প্ৰশ্ন এটা হালধীয়া বল বা দ্বিতীয় প্ৰশ্ন এটা ৰঙা বল পোৱাৰ সম্ভাৱিতা কি? মোনাত মুঠ বলৰ সংখ্যা হৈছে 13। আৰাধ্যাই বলখিনি নোচোৱাকৈ টানিছে আৰু সকলো বল সমান আকাৰৰ। সেয়ে মোনাৰ 13টা বলৰ ভিতৰত যিকোনো এটা বল অহাটো সমসংখ্য ফলাফল হ'ব। গতিকে পৰীক্ষাৰ মুঠ ফলাফলৰ সংখ্যা 13। মোনাত যিহেতুকে 6টা হালধীয়া বল আছে, এতেকে তত্ত্বগত সম্ভাৱিতাৰ সূত্ৰ মতে হালধীয়া বলৰ সম্ভাৱিতা হ'ব 13/6। আৰু মোনাত যিহেতুকে 3টা ৰঙা বল আছে, এতেকে তত্ত্বগত সম্ভাৱিতাৰ সূত্ৰ মতে ৰঙা বল হোৱাৰ সম্ভাৱিতা হ'ব 13/3।
3 আশা কৰোঁ তোমালোকে আজিৰ পাঠটো ভালদৰে বুজি পাইছা আৰু নিজৰ পাঠ্যপুথিত থকা একেই ধৰণৰ প্ৰশ্নসমূহ অনুশীলন কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।